তো মাৰ্কেটলৈ ওলাই আহিলোঁ চব্জি নিম বুলি গোটেই বজাৰ আজি বন্ধ তো এনেকৈ আৰু ময়ো চালোঁ চাইকেলখন আৰু লগতে দুকপীমান ফটোও উঠিলোঁ নমস্কাৰ মই বিকাশ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আপোনালোকে আগৰটো ভিডিঅ'ত ইমান ধুনীয়াকৈ মৰম কৰিছে ছাপোৰ্ট কৰিছে তাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ আৰু পুৱাই উঠি গাবোৰ ধুই মেলি আজৰি হৈ পাকঘৰলৈ গৈছোঁ পাকঘৰত দেখোন একোৱেই নাই তো ভাবিলোঁ মাৰ্কেটৰ পৰা আহোঁগৈ তো আপোনালোককো লৈ যাওঁ মাৰ্কেটখন দেখুৱাওঁ ইয়াৰ কেনেকুৱা তো ব'লক তেন্তে তো মাৰ্কেটলৈ ওলাই আহিলোঁ চব্জি নিম বুলি গোটেই বজাৰ আজি বন্ধ ওচৰতে মাংস দোকান এখন আছে তাৰপিছত তাৰপৰা মাংস অলপ লৈ যাওঁ আৰু এনেকৈ ব্লগ শ্বুট কৰি থাকোঁতে সন্মুখতে মালিকটো ওলালেহি আৰু মালিকৰ লগে লগে ময়ো সোমাই গ'লোঁ ভিতৰলৈ মাংসবোৰ চালোঁ আৰু ইয়াত ফ্ৰেছ মাংস নাপায় ফ্ৰেছ মাংস পাবলৈ অলপ দূৰ যাব লাগে আমাৰ তাৰ পৰা তো যিহেতু গাহৰি লভাৰ তো ইয়াৰ পৰাই আৰু চাই মেলি লৈ আহিলোঁ ডিছ ব্ৰেকো আছে আৰু এইখন হ'ল সেই মালিকৰে চাইকেল যিখন মাংসৰ দোকানেই হয় তো চাইকেলখন চালেও ভাল লাগিলে এইটো হ'ল মটৰ বেটেৰী চালিত বেটেৰী চাৰ্জ কৰিলে হেনো 3 ঘণ্টা যায় তো ভাল লাগিলে এনে আৰু চালোঁ सेकंडरी तेरे তো এনেকৈয়ে মই চাই থকা ভিডিঅ' কৰি থকা দেখি মালিকে ভাল পালে আৰু ষ্টাৰ্ট কৰি দেখুৱালে তো এনেকৈ আৰু ময়ো চালোঁ চাইকেলখন আৰু লগতে দুকপীমান ফটোও উঠিলোঁ আৰু বৰ্তমান ৰুম আহি পালোঁহি এতিয়া মাংসখিনি পূৰা আইচ বনি আছে এইখিনি উলিয়াই এতিয়া ইয়াত পানীত তিয়াব লাগিব অলপ তাৰপিছতে হ'ব তো বৰ্তমান মাংস হৈ গ'ল ৰেডি এতিয়া আলু পিঁয়াজ কাটিব লাগে আৰু মাল হৈ গ'ল ৰেডি এতিয়া খাব লাগে অকণমান খুচন্তা দি দে অ'কে তো খাই বৈ আজৰি পূৰা পেট ভৰাই খাই ল'লোঁ খোৱা বোৱা মই নেদেখুৱালোঁ আৰু কিনো দেখুৱাওঁ সেইবোৰ কিবা ভাল নালাগে দিয়কচোন তো মাৰ্কেট গ'লোঁ মাৰ্কেটৰ পৰা আহিলোঁ কিন্তু মাৰ্কেটখন দেখুৱাম বুলি কৈ তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে চৰি কিহৰ কাৰণে কি আছে নাজানো কিন্তু আজি মাৰ্কেট টোটেলি বন্ধ তো কেনেবাকৈ মাংসৰ দোকানখন খোলা আছিলে তো মাংসকে লৈ আহিলোঁ তো সেয়াই আৰু অলপ দেখুৱালোঁ আপোনালোককো তো সেয়াই আজি বাকী প্লেন কৰি আছোঁ এজেগাত যোৱা যদি যোৱা হয় পিছৰ ব্লগবোৰ অকণমান ভাল হ'ব চাগে পিছৰ ব্লগটো তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বৰ বেছি দীঘল নকৰোঁ তো আকৌ এবাৰ সকলোকে ধন্যবাদ আগৰ ভিডিঅ'টোত ইমান ধুনীয়াকৈ মৰম দিয়াৰ বাবে ছাপোৰ্ট কৰাৰ বাবে তো আগলৈও আগৰ ভিডিঅ'বিলাকতো এনেকৈ মৰম দি যাব ছাপোৰ্ট কৰি যাব তো যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব লগতে যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰো কৰি দিব বাকী সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তেতিয়া ধন্যবাদ